হেল্ল' গাইছ, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোক আমাৰ চেনেলটোলৈ। আজি মা এৰুৱাই আছে ইয়াৰ কঁঠালৰ গুটিৰ বাকলি। এইটো প্ৰথমতে বইল কৰা গৈছে, বইল কৰি এইটো বাকলিটো এৰুৱা গৈছে। এতিয়া এইটো আজি কি বনাব মা? এইটো আজি মাছেৰে বনাম। এইটো কি গুটিকেইটা কি কৰিবা? প্ৰথমতে এই গুটি বইল কৰি ল'লোঁ, এতিয়া বাকলি গুচাইছোঁ। তাৰপিছত আৰু এইটো হেৰি কৰিম, মিক্সিত বা মিক্সিতে দিব লাগিব আৰু এইটো মিক্সিত দি গুড়া কৰি লৈ তাৰপিছত বনাম আৰু মাছেৰে। মাছ ইতিমধ্যে ভাজি থোৱাই আছে। বহুত গৰম বুজিছেনে আপোনালোকে? ফেন বন্ধ কৰি চাওক, ফেনখন বন্ধ কৰি লৈছোঁ। ফেন বন্ধ কৰি গোটেই ভিডিঅ' বনাব লগা হয়। চ' ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে ভিডিঅ'বিলাক লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইকেইটা চাওক, হাতেৰে এৰুৱাব পৰা যোৱা নাই, কটাৰীৰে কাটি এৰুৱাব লগা হৈছে। আমি ইয়াতে কঁঠালৰ গুটিখিনি এতিয়া মিক্সিত মানে গুড়া কৰি ল'ম। তো আমাৰ ইয়াতে 50টামান কঁঠালৰ গুটি আছে, মানে এটা কঁঠালৰ আমাৰ 4জন মানুহ আছে, আমি 4জন মানুহ খাব পাৰিম। মানে গোটা পাতলা নমা, গোটা পাতলা যিকোনো নিজৰ হিচাপত বনাই ল'ল ন। এইটো যদি কাৰোবাৰ মিক্সি নাথাকে, এইটো পটাত পিচিব পাৰি। পটাত পিচিলে হৈ যায়, ঢেঁকীত খুন্দিলে ঢেঁকীত খুন্দিব পাৰি। দেখিবলৈ সুন্দৰ হৈছে, হৈ গ'ল, ধুনীয়াকৈ পিছা গৈছে। মছলা কি কি লাগিব? আদা নহৰু দিলে বহুতো দিব পাৰি, কিন্তু আমি আজি নৰ্মেল খাম কাৰণ হেৰি বহুত গৰম। তাৰ কাৰণে প্ৰথমতে পিঁয়াজ দিম, অকণমান জিৰা দিম, মানে গোটা জিৰা প্ৰথমতে তেলত, তাৰপিছতে দিম পিঁয়াজ, তাৰপিছতে দিম আদা নহৰু বা নৰসিংহ পাতো 2-4টা দিব পাৰি। এনেকৈ দি শুকান জলকীয়া থাকিলে দিম, নহ'লে নাই, চাই ল'ম। এনেকৈ আৰু জলকীয়া দিব পাৰোঁ, নিদিব পাৰোঁ, কাৰণ গৰম যায় আজি। মই নহৰু আদাটো ইয়াতে থেতেলাই লওঁ, কাৰণ এইটোত কম গুড়া হ'লে ভাল লাগে আৰু, মানে অলপ গোটা গোটা থাকিলে নহৰু আদাটো মুখত লাগিলে সোৱাদটো আহে আৰু ভাল লাগে। ইয়াতে যে এইখিনি ইয়াতে আৰু পানী দিব লাগিব নে? দিব লাগিব, তাৰমানে আমি আৰু 4টা বা 5টা পোলাকৈ দিম আৰু, যিহেতুকে আমি ভাতখিনি গোটেই 4টাই লগ হৈ এইখিনি দাইল চাইল নবনাওঁ আৰু আজি এইটোৱে মানে খাম। এতিয়া কেৰাহী গৰম হৈছে, ইয়াতে তেল দিম। আমি আপোনাৰ ৰাইচ ব্ৰেন অইল ইউজ কৰোঁ, আপোনালোকে এইটো নিজৰ হিচাপত তেলটো ইউজ কৰিব পাৰে। তেল ইমানখিনি দিছোঁ, বেছি দিয়া নাই বাৰু, ইমানখিনি দিছোঁ। ইয়াতে আপোনাৰ জিৰা আৰু শুকান জলকীয়া দিছে, বাকী আদা নহৰু আৰু পিঁয়াজ আৰু নৰসিংহৰ পাত আছে ইয়াতে, এইখিনি এতিয়া দি দিব। আইটেম মছলা বেছি ৰখা নাই, মছলা কম আমাৰ, যিহেতু আমাৰ ঘৰত ইমান মছলা নাৰাখে। পিঁয়াজ দিলোঁ, এতিয়া দিলোঁ আদা নহৰু এতিয়া নিদিয়া, অকণমান এইটো এতিয়া আকৌ লৰাই দি পেলাই আদা নহৰুখিনি দি দিম। এতিয়া আদা নহৰুখিনি দিছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এইখিনি প্ৰায় কালাৰ আহিছে, ইয়াতে অকণমান মই ৰং গুড়া দিম, কালাৰ অনুযায়ী দিম আৰু, এনেকুৱাও নহয় যে এসোপামান দিম, যিমানখিনি প্ৰয়োজন হয় সেইখিনি দিছোঁ। আৰু ইয়াতে মই অকণমান জিৰাৰ গুড়ি দিম অলপমান, আমাৰ ইমান মছলা নাথাকে ঘৰত, এইবিলাক খালী ইয়াতে অকণমান মিট মছলা দি দিওঁ আৰু বেলেগ একোৱেই নাই।
এইখিনি মিলাইছোঁ এনেকৈ ভাজি মাৰি দিম মছলাখিনি হৈছে এইখিনি দি আছোঁ এনেকৈ অলপ ভাজি ল'ম তাৰপিছত যিমানখিনি পৰিমাণত দিব লাগে দিব লাগে এই কঁঠালৰ গুটিবিলাক আপোনালোকে বইল কৰি নিমখ আৰু চাট মছলা দি এনেকৈ খাব পাৰে সৰু সৰুকৈ কাটি এইটো এনেকৈ খায়ো ভাল লাগে বইল কৰাৰ পিছত কেঁচাই কেঁচাই নাখাব আৰু ইয়াতে আমাৰ এই মাছ ভাজি থোৱা আছে এতিয়া অলপ গৰম পানী দি দিম মই এইটো আখেলি পেলাই অলপ গৰম পানী দি দিম দিলে বস্তুখিনি ইমানখিনিয়ে দিম পানী বেছি নিদিওঁ আমাৰ কাৰণে ইমানখিনি পানী দিলে হৈ যাব 4জনৰ হৈ যাব এইখিনি উতলিলে মই এয়া মাছ ভাজি থোৱা আছে এইখিনি ভালদৰে উতলিলে মই দি দিম এতিয়া নিমখটো দি দিওঁ ৰ'ব তেতিয়াহ'লে সোৱাদটো আহিব সোৱাদ অনুযায়ী নিমখটো দি দিম আমাৰ বাবুহঁতে কমে খায় মই অকণমান খাওঁ বাৰু তথাপিতো ইহঁতৰ জোখত খাওঁতে মোৰো ইহঁতৰ দৰে হৈছে আৰু নিমখ কম খোৱাই ভাল নহ'লে ব্লাড প্ৰেছাৰ জানে আজিকালি ব্লাড প্ৰেছাৰ কিমান সোনকালে বাঢ়ি যায় নেকি কম বয়সতে গতিকে যিসকলে ভিডিঅ' চাই তেওঁলোকেও মন কৰিব আৰু নিমখ অলপ কম পৰিমাণে খাব আমি আজিকালি কম পৰিমাণে খাওঁ নিমখ ঘৰত অলপ কম পৰিমাণে নিমখ চেনিটো ব্যৱহাৰ কৰোঁ তেলটো কিন্তু ব্যৱহাৰ হৈ থাকে তেলটো উপায় নাই আৰু শুকান খাব লাগিলে তেলটো ব্যৱহাৰ কৰোঁ আৰু এতিয়া অলপ সময় উতলিব দিছোঁ তাৰে পিছত মই মাছ কেইপিচ দি দিম আঞ্জাখন উতলিছে এতিয়া মাছ দিব পৰা হৈছে মই মাছখিনি দি দিম দুপৰীয়া ভাজি থৈছিলোঁ এয়া মাছ এতিয়া দি দিছোঁ এতিয়া মানে আমি গধূলি বনাই আছোঁ এইটো যিমানখিনি হয় দি দিলোঁ আৰু মাথাকেইটা এৰি দিছোঁ মাথাকেইটা কিবা বেলেগ বনাই খাম আৰু কি ধুনীয়া হৈছে দেখিছেনে দেখিবলৈ ভালেই লাগিছে কালাৰ চালাৰ টেষ্টি হয় এনেকৈ এয়া আমাৰ আইটেম ৰেডি হৈ গ'ল পূৰা এইটো আপোনাৰ কঁঠাল গুটিৰ আঞ্জা আৰু ইয়াতে আছে আপোনাৰ খাৰলি আৰু ইয়াতে দুটামান মূলাৰ টুকুৰা আছে মই টেষ্ট কৰি দেখুৱাই আছোঁ দেখুৱামনো কি মই টেষ্ট কৰিম আপোনালোকে চাব চ' দেখাটোত বঢ়িয়া লগা হৈছে দুটামান লৈ চাওঁ মজা বঢ়িয়া চ' টেষ্টটো ধুনীয়া হৈছে চ' ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মাৰ বহুত এফৰ্ট আছে কাৰণ বহুত গৰম এই গৰমত ভিডিঅ' বনাই ইমান সহজ নহয় আৰু এনেধৰণৰ ভিডিঅ' বনাই থাকিম মা কিবা কৈ আছে কি কৈ আছে আমি এনেকৈ ভিডিঅ' বনাই থাকিম আপোনালোকে চাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ঠিক আছে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক